Hello everyone, আজি লৈ আহিছো মই এটা চাহৰ বহুত ধুনীয়া ৰেচিপি অসমীয়া ষ্টাইলত মছলা চাহৰ ৰেচিপি আৰু এই ৰেচিপিটো আশা কৰিছো আপোনালোকে চাই বহুত ভাল পাব কাৰণ চাহটো আমি সকলোৱে জানোৱে বনাবলৈ চাহ সদায় আমাৰ কেতিয়াবা বহুত বেছি টেষ্টি হৈ যায় বহুত বেছি স্পেশাল হৈ যায় আকৌ কেতিয়াবা আমি চাহ বনালে পানী পানী হৈ যায় পাতল হৈ যায় কেতিয়াবা কেহা হৈ যায় তিতা হৈ যায় আৰু এই সমস্যাটো হোৱাৰ কাৰণ মাত্ৰ এটাই কাৰণ পাৰফেক্টলি চাহ বনাব নজনাৰ কাৰণে এই সমস্যাটো সকলোৰ লগতে হয় আৰু আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো একেবাৰে পাৰফেক্ট চাহ কেনেকৈ বনাব পাৰি মই তাকে লৈ আহিছো আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু এয়া লৈ লৈছো মই প্ৰথমে 200 গ্ৰাম গাখীৰ মই পানী নিদিয়াকৈ বনাম মাত্ৰ 2 কাপ চাহ বনাম সেয়ে মই 200 গ্ৰাম গাখীৰ লৈ ললো আৰু গাখীৰখিনি মই গেছত পাতি দিলো আৰু এইখিনি উতলি অহাৰ লগে লগে মই দি দিছো এটা গোটা এলাচি অলপ মই ভাঙি পেলাই দিছো এলাচিটো আৰু দি দিছো মই আধা ইঞ্চি আদা মই আদাটো ৰুকি ললো আৰু দি দিছো দুটা লং আৰু এডোখৰ ডালচেনি আদা এলাচি ডালচেনি লং এইখিনি দি মই অলপ সময় থাকিবলৈ দিম আৰু এয়া অলপ সময় হৈ যোৱাৰ পিছত মই এড কৰি দিলো 3 চামুচ চাপাত যেহেতু মই 2 কাপ জোখৰ চাহ বনাইছো সেয়ে মই 3 চামুচ চাপাত দিলো আৰু এতিয়া এড কৰি দিম নিজৰ জোখমতে মোৰ নিজৰ সোৱাদ অনুসৰি চেনি মই ইয়াত 3 চামুচ চেনি দিছো আপোনালোকে যিনে যিমান মিঠা খায় দি ল'ব আৰু এইখিনি দি হৈ গ'ল এতিয়া মই এইখিনি ভালদৰে উতলিবলৈ দিম মন কৰিব আপোনালোকে এইখিনি চাহখিনি উতলি আহোঁতে পৰি যাব আপোনালোকে ওচৰতে থাকিব আৰু যেতিয়া উতলি ওপৰলৈ উঠি আহিব আপোনালোকে ফ্লেমটো কমাই দিব এনেদৰে বাৰে বাৰে আপোনালোকে চাহখিনি উতলি আহোঁতে ফ্লেম কমাই দিব এবাৰ বঢ়াই দিব এবাৰ কমাই দিব এনেদৰে কেইবাবাৰো কৰিব লাগিব এয়া মই যেনেদৰে কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব 3-4 মিনিটমান এনেদৰে কৰি থাকিম আমি অসমীয়া লোকসকলে চাহ খাই বৰ ভাল পাওঁ আৰু ময়ো চাহ খাই বহুত ভাল পাওঁ যদিও আমি সদায় সঠিক পদ্ধতিৰে চাহ বনাবলৈ চেষ্টা কৰিলেও চাহ আমাৰ ঠিক নহয় আৰু সকলোৰে ঘৰত চাহ বনোৱা পদ্ধতিটো বেলেগ বেলেগ আপোনালোকে মোৰ এইটো ষ্টাইলত যদি চাহ বনাই খায় নিশ্চয় খাই ভাল পাব পাতলো নহ'ব কেহাও নহ'ব খাবলৈ ভাল লাগে আৰু এয়া চাহৰ কালাৰটো দেখিছেনে ধুনীয়া হৈ আহিছে ডাঠ হৈ আহিছে আৰু মোৰ ষ্টাইলত এনেকুৱা চাহ কোনে কোনে খাইছে কমেণ্টত জনাব চাহখিনি হৈ আহিছে আৰু এতিয়া মই কাপ এটাত ধুনীয়াকৈ বাকি আপোনালোকক দেখাই আছো আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে মোৰ আজি এই চাহৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানটা সামৰিছোঁ আকৌ নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ